সকলোকে পুনৰবাৰ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ কৰ্মস্থলীৰ পৰা। আহকচোন বহুত দিন বিৰতিৰ মূৰত আকৌ কেনেকৈ কি পাৰোঁ আপোনালোকক দেখাওঁ, ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। আৰু এয়া মোৰ দেখিছে মোৰ ডিউটি পৰি আছে আপোনাৰ দীপৰ বিলত কিহনো কি অনুষ্ঠান হৈছিলে আপোনালোকক সবিশেষ মই আপোনালোকক সকলোখিনি ভিডিঅ'ৰ দ্বাৰাই দেখাম। আৰু গতিকে পলম নকৰি আহক আজি আমাৰ এই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া দেখিছে 1 বিঘা 1.5 লচা মাটি আগুৰি ধৰা এটা ৰংগমঞ্চ। ইয়াত এই আজি ৰংগমঞ্চটো উদ্বোধনৰ কাৰণে আহিছে বিভিন্ন ধৰণৰ মানুহ, কিন্তু ইয়াত চাবৰ কাৰণে আহিছে। এই সকলোখিনি আয়োজক আছিল মাৰোৱাৰী সম্প্ৰদায়ৰ, কিন্তু বিশেষভাৱে আমি একো নাজানো, কিন্তু আমাক দিছে ডিউটি তাত। একদম দেৱালী লাগি যোৱা এটা দৃশ্য, লাইটেৰে জাকজমকতাৰে। আৰু সৌৱা দেখিছে ব্লেক ড্ৰেছত বাউন্সাৰ, আৰু এইফালে ছাইডত আমাৰ ডেস্কখিনি আছে আৰু আমি আছোঁ, আৰু লগতে সৈকেইজন আহি আছে আমাৰ ইনচাৰ্জসকল। আৰু যিমানে ৰাতি আন্ধাৰ হৈ আহিছে সিমানে লাইটৰ পোহৰে আৰু বেছি ধুনীয়া লাগিছে। চক কিমান পোহৰ, ভাল লাগিছে দৃশ্যসমূহ। আৰু সেইখন ৰেষ্টুৰেণ্টো এখন বনাই দিছে, খাই লওক যতনে যি পাৰে খাই লওক, আৰু খাবলৈ ভয় নকৰিব, কাৰণ লিপচেপ লগত সদায় থাকিব। লিপচেপে লিভাৰ ভালে ৰাখিব। মজা দেৱালীটো এনেকৈ আমি ফুটোৱা নাছিলোঁ দেই, এতিয়া ইমান ধুনীয়াকৈ ফুটোৱা হৈছে। আৰু হৰি আৰু ৰাম।
আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি মাজত কিবা ভুল ভ্ৰান্তি হয় সকলোখিনি সোঁৱৰাই দিব। আৰু যিহেতুকে মই বহুত দিন কৰ্মক্ষেত্ৰত ব্যস্ত থকাৰ কাৰণে আপোনালোকক ভিডিঅ' দিব পৰা নাই, আৰু বহুত মোক মৰম যাচিব বুলি মই আশা প্ৰকাশ কৰিলোঁ। ধন্যবাদ।